হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গৰম আৰু টেষ্টি চিকেন পকৰা লৈ আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি ল'ম। সোৱাদ অনুসৰি নিমখ লৈছোঁ, আদা নহৰু, নৰসিংহৰ পাত, ৰেড চিলি, জালুকৰ গুড়ি আৰু অকণমান হালধি গুড়ি। এতিয়া মই মাংসখিনিত আদা নহৰুখিনি দি দিছোঁ, নৰসিংহৰ পাত দিছোঁ, আৰু বাকী থকা মছলাখিনি মই একেলগেই দি দিছোঁ। এতিয়া মই এইখিনি হাতেৰে ভালদৰে সানি ল'ম। বেচন 1 চামুচ দিছোঁ, কৰ্ণফ্ল'ৰ 1 চামুচ। এইখিনি দিয়াৰ পিছতো মই আকৌ এবাৰ হাতেৰে ভালদৰে সানি লৈছোঁ। এতিয়া মই কণীৰ বগা অংশখিনি দি দিম। আকৌ এবাৰ সানি লৈছোঁ। নেমু 1 পিচ চেপি দিছোঁ। আকৌ এবাৰ ভালদৰে গোটেইখিনি সানি দিছোঁ। এতিয়া মই এইখিনি ঢাকনি এখন দি 2 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। ঢাকনিখন দি দিছোঁ। মোৰ 2 ঘণ্টা হৈ গ'ল। চাওক। এতিয়া মই গেছত কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ৰিফাইন তেল দি দিছোঁ। তেলখিনিও প্ৰায় গৰম হৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি মই 1 পিচকৈ দি দিছোঁ, গোটেইখিনি একেলগে দি দিয়া নাই। ঠাণ্ডাৰ দিনত নাইবা বৰষুণ বতৰত গধূলি চাহকাপৰ লগত এনেকুৱা চিকেন পকৰাৰ মজাই বেলেগ, নহয়নে? মই হ'লে বিৰাটেই ভাল পাওঁ, আৰু চিকেন পকৰা বুলিও নহয়, যিকোনো পকৰা হ'লেই হ'ল। এইখিনি মই এবাৰ ভালদৰে লুটিয়াই দিছোঁ। এইখিনি মোৰ ভজা হৈছে, কালাৰটো ধুনীয়া হৈছে। বাকীখিনি মাংস মই এনেদৰেই ভাজি ল'ম। এয়া চাওক, মোৰ গৰম আৰু টেষ্টি চিকেন পকৰা ৰেডি হৈ গ'ল। আৰু আপোনালোকেও জনাবচোন মোৰনো কেনে হৈছে।